ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন অৰ্থাৎ দূৰসঞ্চাৰ বিভাগে এটা পৰ্টেল লঞ্চ কৰিছে য'ত আপুনি চেক কৰিব পাৰিব আপোনাৰ নামত কেইটা সিম কাৰ্ড চলি আছে। এনেকুৱা হ'ব পাৰে আপুনি নজনাত আপোনাৰ নামত বেলেগ কোনোবাই সিম ইউজ কৰি আছে, ভৱিষ্যতত গৈ আপুনি বিপদত পৰিব পাৰে। এইটো বহুত ইম্পৰ্টেণ্ট বস্তু, আপুনি জনাটো প্ৰয়োজন আপোনাৰ নামত কেইটা সিম ব্যৱহাৰ হৈ আছে। যদি এনেকুৱা সিম ওলায় যিটো আপুনি ব্যৱহাৰ কৰা নাই, আপোনাৰ নহয়, তেনেহ'লে ইয়াৰ ওপৰত কেনেকৈ ৰিপোৰ্ট কৰিব পাৰিব, ইয়াৰ ফুল প্ৰচেছ মই এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আপোনাৰ নামত কেইটা সিম আছে এইটো চেক কৰাৰ বাবে আপোনাৰ গুগল ব্ৰাউজাৰ অপেন কৰিব লাগিব আৰু টেপ কপ লিখি চাৰ্চ কৰি দিব লাগিব। যেতিয়াই চাৰ্চ কৰিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ওপৰত চাওক লিখা হৈ আছে টেপ কপ কনজিউমাৰ পৰ্টেল, ইয়াত ক্লিক কৰি দিব লাগিব। যেতিয়া ইয়াত ক্লিক কৰি দিব তেতিয়া আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। ইয়াত চাওক লিখা হৈ আছে এণ্টাৰ মোবাইল নম্বৰ। আপোনাৰ নামত যিটো সিম আছে সেই নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব। যেতিয়াই ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব। তাৰপিছত ব্লেডত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব তেতিয়া আপোনাৰ নামত যিমান সোপা সিম আছে সকলো সিম ইয়াত ওলাই পৰিব। এইকেইটা আপুনি ইয়াত চাব পাৰে। যদি এইকেইটা নম্বৰ আপোনাৰ হয় তেনেহ'লে একো কৰিব নালাগে, আৰু যদি এইকেইটা নম্বৰ আপোনাৰ নহয়, আপোনাৰ ঘৰতো কোনো ইউজ নকৰে, যদি এইকেইটাৰ ওপৰত আপুনি ৰিপোৰ্ট কৰিব বিচাৰে তেনেহ'লে এইটো বক্সত টিক চিন লগাই দিব লাগিব। তাৰপিছত তলত চাওক দিছ ইজ নট মাই নাম্বাৰ, ইয়াত ক্লিক কৰি দিব লাগিব। আৰু যদি আপুনি এইটো সিম আগতে ইউজ কৰিছিল, এতিয়া আপুনি ইউজ নকৰে, বেলেগে ইউজ কৰা নাই, আপুনি আৰু ইউজ নকৰে, তেনেহ'লে নট ৰিকুৱেষ্টত এনেকৈ টিক চিন লগাই দিব। যিহেতু এইটো নম্বৰ মোৰ নহয়, মই নাজানো কাৰ নম্বৰ, সেইকাৰণে দিছ ইজ নট মাই নাম্বাৰ ইয়াত টিক চিন লগাই দিছোঁ। তাৰপিছত নেম অফ ইউজাৰ, ইয়াত আপোনাৰ নামটো বহুৱাই দিব। তাৰপিছত ৰিপৰ্টত ক্লিক কৰি দিব। যেতিয়াই ৰিপৰ্টত ক্লিক কৰি দিব আপোনাৰ ৰিপৰ্ট কৰা কমপ্লিট হৈ যাব। ইয়াত ৰিপোৰ্ট কৰাৰ আপোনাক এটা ৰেফাৰেঞ্চ ID দিব। এই IDটো আপুনি কপি কৰি ৰাখিব। আপুনি যে ৰিপোৰ্ট কৰিছিল এইটো ৰিপোৰ্ট যদি আকৌ আপুনি চেক কৰিব বিচাৰে এইটো কাম চলি আছে নে নাই, ইয়াত চাওক দিয়া হৈ আছে টেক ষ্টেটাছ, আপুনি এইটো ষ্টেটাছটো চেক কৰিব পাৰিব। আপুনি ৰিপোৰ্ট কৰাৰ সময়ত যিটো ৰেফাৰেঞ্চ ID আপোনাক দিছিল IDটো ইয়াত বহুৱাই দিব। তাৰপিছত টেকত ক্লিক কৰি দিব। যেতিয়াই টেকত ক্লিক কৰি দিব আপোনাৰ ৰিপোৰ্টটো ওলাই আহিব, ষ্টেটাছটো ওলাই আহিব। আপুনি এইটো নম্বৰৰ ওপৰত ৰিপোৰ্ট কৰিছিল আৰু কিয় ৰিপোৰ্ট কৰিছিল, নট মাই নাম্বাৰ, এইটো মোৰ নম্বৰ নহয়, মই চিনি নাপাওঁ, বেলেগ কোনোবাই ইউজ কৰি আছে সেইকাৰণে ৰিপোৰ্ট কৰিছিল। আৰু ষ্টেটাছটো চাওক পেণ্ডিং, ইয়াত ষ্টেটাছটো পেণ্ডিং হৈ আছে, তাৰমানে আপোনাৰ কামটো চলি আছে, সিহঁতে কৰিব। আৰু 10-15 দিন পিছত আপুনি এইটো আকৌ চেক কৰিব পাৰে। যিদিনাখন কমপ্লিট হৈ যাব সেইদিনাখন আপোনাৰ সেই সিমটো বন্ধ হৈ যাব। এনেকৈ আপুনি আপোনাৰ নামৰ সিম যদি বেলেগে ইউজ কৰি আছে সেইকেইটাৰ ওপৰত ৰিপোৰ্ট কৰি আপুনি বন্ধ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।